কাজিৰঙাত কৃষকে আৰম্ভ কৰিলে ন ভুই ৰোৱা উৎসৱ। কাজিৰঙা অৰ্কিড উদ্যানৰ তৰফৰ পৰা তৃতীয় বৰ্ষৰ বাবে অনুষ্ঠিত এই উৎসৱ ৪৭ বিধ থলুৱা ধান সংৰক্ষণৰ প্ৰচেষ্টাৰে কৃষক মুক্তিৰ এই পৰম্পৰা প্ৰতি বছৰে পালন কৰি আহিছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। অখিল গগৈৰ অবিহনে যেন এই ভুইৰ উৎসৱ তেনেই ম্লান পৰি ৰোৱা দেখা গ'ল। সেয়েহে বন্দীশালৰ পৰা অখিল গগৈক অতি শীঘ্ৰেই মুক্তিৰ আহ্বান জনালে। বিগত আমি বছৰকেইটাত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে ন ভুই উৎসৱ পালন কৰি আহিছিলোঁ। এইবাৰো আমি এই ন ভুই উৎসৱ আমি পালন কৰিছোঁ। এইবাৰ আমাৰ ন ভুই উৎসৱটো অনুষ্ঠুপীয়াকৈ কৰা হৈছে, যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা বিগত বছৰকেইটাত মানুহ আহিছিল। ইয়াতে নতুন প্ৰজন্মৰ মানুহ ল'ৰা ছোৱালীবিলাক আহিছিল, কেনেকৈ মৈ দিব লাগে এই কথাবিলাক শিকিছিল, কেনেকৈ ভুই দিব লাগে এই কথাবিলাক তেখেতলোকে শিকিছিলহি। আহি আমি ইয়াত সেই ব্যৱস্থা কৰিছিলোঁ, কেনেকৈ হাল বাব লাগে সেই পদ্ধতিবিলাক আমি শিকাইছিলোঁ। গতিকে এইবাৰ কিন্তু মহামাৰীৰ ৰোগে এই সকলোবিলাক ম্লান কৰি দিলে। ২ নম্বৰ কথাটো যে অখিল গগৈ ইতিমধ্যে জেলত আছে, গতিকে জেলত থকাৰ বাবে এই অনুষ্ঠানটো আমি যেনেকৈ পাতিব লাগিছিলে তেনেকৈ পাতিব পৰাটো সম্ভৱ নহ'ল। গতিকে আমি সেইকাৰণে এইবাৰ অৰ্কিড উদ্যানে আমি যিহেতু ২৪৭ বিধ থলুৱা বীজৰ সঁচ অৰ্কিড উদ্যানত আমি সংৰক্ষণ কৰি ৰাখিছিলোঁ, কিন্তু এইবাৰ আমি ৪৭ বিধ মাত্ৰ এইবাৰ আমি ৰোপণ কৰিছোঁ। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাওঁ যে যদিহে আপোনালোকক এই থলুৱা সঁচৰ বীজ লাগে আমাৰ পৰা নিব পাৰিব বিগত অনাগত সময়ত। আৰু আমি আহ্বান জনাওঁ যে চৰকাৰক, যে চৰকাৰে অখিল গগৈক মিছাকৈ এনেই আচলতে মাওবাদী সজাই তেখেতক জেলত ভৰাই থৈছে। কিন্তু চাওক, এইবিলাক আছে জাতীয় সম্পদ ৰক্ষাৰ ক্ষেত্ৰত অখিল গগৈৰ যি ভূমিকা আছিলে বা সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত যেনেকৈ ভূমিকা আছিলে, তেনেকৈ কিন্তু চৰকাৰে এই বস্তুবিলাক আচলতে দেখি নাপায়। আচলতে চৰকাৰৰ এতিয়া যিজন অধ্যক্ষ আছে জয়ন্ত মল্ল বৰুৱা পৰ্যটন বিভাগৰ, তেখেতো আহি এইবিলাক চাই গৈছেহি। গতিকে আমি তেখেতলোককো বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ যে অৰ্কিড উদ্যানক এই সময়ছোৱাত অলপ সহায় কৰিব লাগে, কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো সদুত্তৰ নাপালোঁ। গতিকে আমি আক্ষেপে কওঁ যে অতি সোনকালে অখিল গগৈক বিনা চৰ্তে আছে মুক্তি দিব লাগে। আমি এই পথাৰৰ পৰাই আজি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। কাজিৰঙাৰ পৰা চিদানন্দ ধৰৰ ৰিপৰ্ট, নিউজ টুডে এনি। নতুন আৰু পুৰণি বহুতো সুৰীয়া গীতৰ নিউজ টুডে এনিৰ বিশেষ অনুষ্ঠান সুৰৰ অলকানন্দা চাবলৈ নাপাহৰিব প্ৰতি শনিবাৰ আৰু বুধবাৰে দিনৰ 11 বজাত কেৱল নিউজ টুডে এনিত।